ওচৰত আহিছোঁ। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাজিবুল ইছলামে ভাল ফলাফল দেখুৱাইছে আৰু বাইহা গাঁৱত এক সমগ্ৰ তেখেতক লৈ উল্লাসৰ সৃষ্টি হৈছে। আমি তেখেতক ওচৰত যাবলৈ বিচাৰিছোঁ। তাজিবুল ইছলাম, তুমি এইবেলি ইমান ভাল ফলাফল তোমাৰ এই পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেখেতৰ বাধাগ্ৰস্ত হোৱা নাছিলে। তুমি কিমান শতাংশ পাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা তুমি পঢ়া বিদ্যালয়খনৰ নাম ফ্ল'ৰেল একাডেমী বৰমাৰা। তেখেতে ফ্ল'ৰেল একাডেমী বৰমাৰাৰ পৰা ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ পৰা তেখেতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85% শতাংশলৈ তেখেতে উত্তীৰ্ণ হৈছে। আমি ইতিমধ্যে যাবলৈ বিচাৰিছোঁ অইন এজন ছাত্ৰৰ ওচৰতে। তোমাৰ নামটো? তুমি এইবাৰ কিমান শতাংশ পাই উত্তীৰ্ণ হৈছে? তুমি পঢ়া বিদ্যালয়খনৰ নাম? তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাগ্ৰস্ত হৈছে? তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম? আমি কিন্তু যাবলৈ বিচাৰিছোঁ তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ কেনেকুৱা মানে বিদ্যালয়ৰ পৰা তোমালোকক মানে তুমি যে ইমান ভাল ফলাফল দেখুৱাইছা, তোমাৰ কেনেকুৱা লাগিছে আৰু বিদ্যালয়ৰ পৰা কেনেকুৱা তোমালোকৰ ওচৰত মানে ভূমিকা লৈছিল আৰু এই ক্ষেত্ৰত তোমালোকে ইমান ভাল ফলাফল নিশ্চয় তেখেতে মানে স্পষ্ট কৰা তেওঁলোকৰ শিক্ষকসকলে তেওঁলোকক গুণগত শিক্ষা প্ৰতিষ্ঠান হিচাপে মানে ফ্ল'ৰেল একাডেমী বৰমাৰ গুণগত শিক্ষা প্ৰতিষ্ঠান হিচাপে মানে গঢ় লৈ উঠিছে। তেওঁলোকে মানে সেইখন বিদ্যালয়ৰ পৰা এইবাৰ ভাল ফলাফল দেখুৱাইছে আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ তেওঁলোকক লৈ এই সমগ্ৰ বাইহা